কি খবৰ আপোনালোক আশা কৰোঁ আপোনালোকে ভালে আছে ময়ো ভালে আছো এয়া ক যাবা আপোনালোকে থাম্বনেইলটো দেখি গমেই পাইছে চাগে এতিয়া যিহেতু পিকনিকৰ বতৰ আপোনালোকে চাগে বহুতে পিকনিক গৈছে আৰু বহুতে যাম বুলি ভাবি আছে ন চাগে সেয়েহে আপোনালোকক এখন খুব ধুনীয়া ঠাই দেখুৱাম বুলি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ঠাইখন হৈছে চন্দ্ৰপুৰৰ আপোনালোকে জানে চাগে চন্দ্ৰপুৰত বহুত ধুনীয়া পিকনিক প্লেচ আছে তাৰে মাজত এখন হৈছে চনকা হৈছে খুব ধুনীয়া এখন পিকনিক প্লেচ যিহেতু মই আজি পিকনিক খাবলৈ অহা নাই কেৱল পিকনিকৰ কাৰণে আপোনালোকক ঠাইখনহে দেখুৱাবলৈ আহিছোঁ বলকচোন চাওঁ এতিয়া যোৱা ৰাস্তাটো ইমানেই ধুনীয়া দুই পিনে চাইডে ডাঙৰ শিল আছে এই প্ৰকাণ্ড শিল দুটাৰ মাজেদি এটা ধুনীয়া ৰাস্তা এইয়া পালোহি চনকা গৈ পাই প্ৰথমে আমি হিল মাইনা বেম্বো ৰিজৰ্ট ভিতৰলৈ সোমালোঁ এয়া সৰু চাংঘৰ বনাই থৈছে আপোনালোকে ইয়াতে আহি থাকিম বুলি ক'লে এইবোৰ সৰু চাংঘৰত থাকিব পাৰিব ধুনীয়াকে বনাই ৰাখিছে বাঁহৰে দলং বনাই থৈছে ইয়াতে পাৰিলে ৰিলছো বনাব পাৰে আপোনালোকে আহিলে ধুনীয়া জেগাখিনি ৰিলছ বনোৱা জেগা আপোনালোকে সকলোৱে আহি ইয়াতে ৰিলছ বনাব ময়ো বনাম কি খবৰ বেটা এতিয়া বলক বালিচৰলৈ যাওঁ কিমান ধুনীয়া ইকো কেম্প বনাই আছে বনাইছে কি কেম্পিঙৰ কাৰণে ৰাতি থাকিব পৰা কৰি ন কিমান কৰি লয় এইবোৰ ভাড়া পাৰ পাৰ্চন 1300 টকা কৰি ন এদিনৰ মানে ফ্ৰী এইটো
খেলিব পাৰিব ন? এয়া ইককে আপোনালোকে ৰাতি থাকিম বুলি ভাবিলে ইয়াতে থাকিব পাৰে। বহুত জেগাত টেণ্ট পাতি থৈছে। খোৱা এক ৰাতি 1300 টকা, খোৱা বোৱা ফ্ৰী। আপোনালোকে আহি যাব, ইয়াতে থাকিব। মানে চব সকলোবোৰ এসপ্তাহ ন? কালাৰবোৰ ধুনীয়া লগাইছে ন মেচিং। গুণু আৰু দেহাৰ লগত মই অলপ এনজয় কৰিলোঁ, খেলিলোঁ, ধেমালি কৰিলোঁ। এই আমাৰ কামাণ্ডো ৰেচিং। এয়া দেখিছে, এতিয়াও কমপ্লিট হোৱা নাই, ডেকৰেশ্যনবোৰ আধা আধি আছে। এসপ্তাহৰ পিছত যে কমপ্লিট হৈ যাব, তেতিয়া আপোনালোকে আহিব চাব। এতিয়া বহুত সন্ধিয়া হ'ল, এতিয়া আমি ঘৰলৈ উভতি যাওঁ। তেতিয়ালৈ আপোনালোকক বাই।